নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টি চাই ভাল পাব আৰু ভিডিঅ'টি শেষলৈকে চাব আৰু একেবাৰে স্কিপ নকৰিব। এই আমাৰ গুলু গাটো ভাল নাই, ৰৈ দিছোঁ। আমি এতিয়া গৈ আছোঁ, বৰ্তমান জেৰেগাঁও পাৰ হৈছোঁ। এইফালে যায় আমাৰ মোহনবাৰী এয়াৰপৰ্টলৈ। এয়া আমি জগন্নাথ মন্দিৰ পাই গ'লোহি। আমি আচলতে এফালে আহিছিলোঁ, ভাবিলোঁ ইয়াতো এফালে সোমাই যাওঁ বুলি। বাহিৰৰ পৰিৱেশ। দাদাটো এগৰাকী নহয়। দাদা এগৰাকী আহক। এয়া আমি চাকি দিবলৈ ভাল এখন লৈ ল'লোঁ। আহিছোঁ যেতিয়া চাকি আগত জ্বলাই থৈ যাওঁ, যাতে ঘৰখনৰ মংগল হওক, ভালে সকলোকে ভালে থাকে দিব লাগে। আমি আগতেও আহিছোঁ বাৰু ইয়ালৈ, আহি থকাই হ'ল। ডিব্ৰুগড়লৈ আহিলে প্ৰায় আমি সোমাই যাওঁ ইয়াত, চাকি এগছ জ্বলাই থৈ যাওঁ। ভিতৰত পূজা কৰি ল'লোঁ, এতিয়া চাকিগছ বাহিৰত জ্বলাওঁ। আৰু এয়া হৈছে মেইন মন্দিৰটো, আৰু মন্দিৰটোৰ চাৰিওকাষে এনেকৈ সৰু সৰু মন্দিৰ কেইটামান আছে, আৰু যেনে ধৰক আপোনাৰ গণেশ মন্দিৰ, শিৱ মন্দিৰ, বিমলা মন্দিৰ আৰু শিৱ মন্দিৰ আৰু কেইবাটাও আছে। এনেকৈ সৰু সৰুকৈ মানে চাৰিওকাষে আছে। আৰু এয়া হৈছে বিমলা মন্দিৰ, আৰু এয়া হৈছে শিৱ মন্দিৰ। আৰু এয়া হৈছে নৱগ্ৰহ মন্দিৰ, আৰু এয়া হৈছে হনুমান মন্দিৰ। লক্ষী মন্দিৰ, আৰু এয়া হৈছে ৰামৰ দৰবাৰ। ইয়াত এনেকৈ ৱালবিলাকত ধুনীয়াকৈ দেৱ দেৱীবিলাকৰ মূৰ্তি ধুনীয়াকৈ মানে আঁকি থৈছে। আৰু এয়া হৈছে ৰাম আৰু লক্ষ্মণ, ৰাম লক্ষ্মণৰ এনেকৈয়ে মানে অংকিত কৰি থৈছে। খুব ভাল লাগিল আহি, আপোনালোকো আহিব সকলোৱে। ধুনীয়া এটা পৰিৱেশ, আৰু বহুত দূৰৰ দূৰৰ পৰা আহে মানুহবোৰ। ৰাস্তা একেবাৰে নিচেই কাষৰতে আছে, আৰু ওচৰতে এখন পাৰ্ক আছে। যদি আজি আমি সময়টো মিলাব পাৰোঁ তাতো সোমাম বুলি ভাবিছোঁ। চাওঁ কি হয়, বেলেগ এটা কামো আছে।
এইবিলাক কাম কৰি শেষ হ'লেহে আমি হয়তো সোমাবলৈ পাৰিম তাত। মই তেন্তে গৈ থাকোঁ। তেনেহ'লে আজি ব্লগটো ইমানতে শেষ কৰিছোঁ। আৰু যদি ভাল পায় মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।